কাৰো দেখা দেখিয়ে নাই দেখোন। হেপী পূজা হেপী পূজা প্ৰায় হেপী পূজা। পিছে হৰকান্ত ক'ত আজি তোৰ লগত নাহিল দেখোন কিয়? মোক দেখোন আহি দেখিব দিলা আহিব ইও লাহে ঠিকে আছে দজাৰ আহি গেলো আহিছে দে ব নকলিও বহিম টেপৰা পৰা। থৈ লাগু কে টাকা নহয় নিতেহেন পিছে ফফলা এইবাৰ কাপোৰ চাপোৰ ললি না নাই পূজাৰ? এইবাৰ আৰু পূজাৰ কাপোৰ লয় নেকি? যোনী লৈ সি মূৰ্খ। ভাই কে আমি দেখোন ললো। তুন্দে মূৰ্খ নহয় নে? মূৰ্খতকে অধা সেইকাৰণে লৈছা তুন্দে। ফফলা কেছটো কি কচোন ভালকে বুজে কো। কেছ আকৌ নাই কিন্তু তোহাতে পেপাৰত বনাই বে যোনী পূজাত যায় সিয়ে মাস্ক পিন্ধি যাব লাগিব। যদি মাস্ক খান মাৰিবই লাগে নতুন কাপোৰ পিন্ধি গেলি কোনে চিনি পাব এবাৰ। ভাই তই ঠিক কথাই কৈছে। কাপোৰ চাপোৰ নিকিনিলেও হ'ল এইবাৰ পইচা কিনি দি কিবা খাবা চাবাই পাৰিলো। নামৰো মাস্ক চাক্স কত দামী কাপোৰ কিনি পেলাই মাস্ক পিন্ধি যাম। বাবা তই মাস্ক নিপিন্ধিলে হব। ইফালে দুৰ্গা দেৱীয়ে মাস্ক পিন্ধিছে গম পা না নাপা? কি কয় ফফলা দেৱী মাস্ক পিন্ধিছি? বা কৰোণাৰ খুব উৎপাত হৈছে দে ন। ফুল উৎপাত কৰিছি কৰোণাই। তই তাৰমানে এইবাৰ কাপোৰ কিনিয়া নাই? কিয় কিনিমে? ফাটা চলা পিন্ধি গেলেও মোক কোনেও চিনিব পাৰ নহয়। মুখত মাস্ক কান নাথাকিব। হয় তই ঠিক কথাই কৈছে। কালি পিছে বেলচৰক যাবি না নাযা? কালি বলি নাছে বেলচৰত। যাম তাতে আৰু কিয় নাযামে? তুন্দে এটা কথা গম পাইছা নাপা? এইবাৰ মতা মানুহ 2জন ইঠাক দিছি বাইকত। তই কি জমনি কৰে? 2জন ইঠাক দিছি 3জন আৰামছে পাৰি। পিঠি গৰু বাজাৰ কৰিব গম পাবি। এই ফফলা থাকাতে টেনচন লৈছে দুহাতে। 3জন কৈছো না আৰামছে যাব পাৰিম আমি। হ'ব দে হ'ব তিনিয়ে গুচি যাম এখন বাইকত না। কামতে পটকে বুজি পাই। মোৰ কিন্তু ভাই ভয় লাগে দেই এলা পুলিচ মাছ খাবা। পৰা বান্দৰ কলজালৈ কি হ'ব এই যুগত? একো নাই আৰামছে যাব পাৰিম আমি তিনো। ভাই মজাকে যাব পাৰিম। কালি পুৱাই আহি যাবি আমাৰ বাটক লাগি না কি ক? এখন বাইকতে তিনিও গুচি যাম। তোহাতে তেলটো ভৰাই দে যদি দিবি আৰু নেদিলে হ'ব যা কিবা এটা কৰিম আৰু। ভাই হ'ব দে হ'ব আহি যাম কিন্তু পুলিচক লাগি অলপ ভয় লাগে আৰু। পৰা নাই এলা পুলিচ চলিছে নধৰে টেনচন নলবি তই। দেচোন বাৰু দেখা যাক কি হয়। মই এতিয়া ঘৰত যাওঁ দে। দুৱা আহি যাবি আমাৰ বাটক লাগি পুৱাই। বাই 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 আমি আৰু ঘৰত দেখিয়ে যাই দেখো লাহেকে না কি ক? ভাই কি ভালটো চলিয়ে এতিয়াক লাগি অহা নাই। গেলো অলপ দেৰি হ'ল বয়া নাপি ভাই। কি ফিটিং হৈছে? কিনকে কয় লাজে লাগি গৈছে। ভাই যাওঁ সোনকালে নহ'লে ইফালে আৰু বলিছে যাব। ভাই ভাই মজা খালি আগত দেখি পুলিচ চুলিচ চাবি ফফলা। পুলিচ দেখলিয়ে ডাইৰেক্ট ইউ টাৰ্ণ মাৰি দিবি। টেনচন নাই অলপ পুলিচ চুলিচৰ মাজেদি গুচি যাম। ৰেপৰা দেখছে আপি গেলা চিনবে নৰিয়ে মুখ চুখ চব ঢাকা চবে মাস্কে মাৰিছি। কি দিন আহিলে ভাই আপিও চাবা নৰা হলো ভাই উপায় নাই কৰোণা আহি গৈছে চাইড ফালে। পাৱে আৰু পাওঁ চামটা পালোৱে দে। ভাই চেছ আগতে বিয়াই। ল'ৰা ৰখ গাড়ীৰ পৰা নামি দে। ছাৰ কিবা ক'ব নেকি? কিবা ক'ব মানে তোৰ লাইচেন্স দেখুওৱা, গাড়ী কাগজ দেখুওৱা। ছাৰ পূজা চাব আহিছো হেলা আৰু কিয় লৈ আহিমে লগত? হয় নেকি? তোক গাড়ীত 3টা কোনে উঠাব দিছে? ছাৰ পেপাৰত দেখোন লিখি দিছিলে 2টাই উঠাব দিছি। আমি 3টা আহিছো। 2টা আহিব মানা কৰা হৈছে আৰু তোহাতে 3টা আহিছ লগত গাড়ীৰ কাগজ নাই। দি আছো আজি তোহাতো। ছাৰ এনে নকৰিব পূজা চাম বুলি আহিছো কিয় নকৰে আমাক? ছাৰ 2টাই উঠা মানা কৰিছি নহ'লে আমি 2টাই লৈ নহয় 3টা নাহিলোৱে হয় নেকি? বল এতিয়া গাড়ীয়ে মানুহে থানাত বল একেলগে। ছাৰ সেনা নকৰিব প্লিজ আমাক এৰি দিয়ক। বল সোনকালে বল। ছাৰ বলক যাওঁ আমাক নামাৰিব। ছাৰ ফফলাই কৈছি 2টা যাব নেদে 3টা যাব পাৰিম দে আকৌ নহয় বুলি সেইকাৰণে আমিও আহিছো। মই এইবিলাক নাজানো এতিয়া বল গোটেইকেইটাই থানাত বল। চালা হাৰামজাদা ফফলা তোৰ ধৰি হ'ল যত যি হ'ল যা আজি ঘৰত গম পালেতো খালাক। পুলিচে নহ'লে দগৰা মাৰি দিব থানাক লেগে যাই দেখুৱা পিছত যি হৈ দেখা যাব আৰু। ভাই যাৱা। বল সোনকালে বল। ছাৰ যা বলক